বন্ধুসকল, বৰ্তমান সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ভয়াৱহ যুদ্ধ চলি আছে। কিন্তু এই যুদ্ধৰ প্ৰকৃত কাৰণটোনো কি এইটো আপোনালোকে জানেনে? আৰু এই যুদ্ধৰ সময়ত আমাৰ ভাৰতবৰ্ষৰ ভূমিকানো কি, ভাৰতৰ স্থিতি কি, এই সম্পৰ্কত আজিৰ এই ভিডিঅ'ত আমি কমপ্লিট আলোচনা কৰিম খুব সহজ ভাষাত। গতিকে এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব। তো বলক পলম নকৰাকৈ মূল বিষয়খিনি আমি আলোচনা কৰোঁ। চাওক, বিষয়খিনি আলোচনা কৰাৰ আগত আমি অলপ ইতিহাসৰ পাত লুটিয়াই চাব লাগিব। চাওক, আমি যদি মেপলৈ লক্ষ্য কৰোঁ, ইয়াতে যিখিনি আপোনালোকে য়েলো কালাৰ দেখা পাইছে বিশাল ঠাই, সেইটো হৈছে ৰাছিয়া। আৰু তাৰ তলৰ ফালে যদি আপোনালোকে লক্ষ্য কৰে পিংক কালাৰৰ যিটো এৰিয়া, সেইটো হৈছে ইউক্ৰেইন। যদি এৰিয়া হিচাপত যদি আমি চাওঁ, ৰাছিয়াৰ তুলনাত ইউক্ৰেইন খুবেই সৰু। গতিকে এই ৰাছিয়াৰ লগত এই ইউক্ৰেইনৰ কি হৈ আছে, বৰ্তমান তয়া নয়া যুদ্ধ সংঘটিত হৈ আছে। আৰু ইউক্ৰেইনৰ চাৰিওফালে আপোনালোকে যদি চাই, ইউৰোপ মহাদেশে ইউক্ৰেইনক কি কৰি ৰাখিছে, আৱৰি ৰাখিছে। এতিয়া মূল প্ৰশ্ন হ'ল যুদ্ধটোৰ কাৰণটোনো কি? চাওক, দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হৈছিল 1945 চনত, আমি সকলোৱে জানো, সেই দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গোটেই পৃথিৱীটোৰ বেছি সংখ্যক দেশেই দুটা গোটত বা দুটা শিবিৰত বিভক্ত হৈ পৰিছিল। আপোনালোকে হয়তো পঢ়িবলৈ পাইছে। তাৰে এটা শিবিৰত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন এটা শিবিৰত আছিল কি, ছোভিয়েট সংঘ, যাক USSR বুলি কোৱা হয়, ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক। সেই যিটো ছোভিয়েট সংঘ, বৰ্তমানৰ পৃথক পৃথক 15টা ৰাষ্ট্ৰ একগোট হৈ আছিল সেই সময়ছোৱাত। আৰু সেই 15টা ৰাষ্ট্ৰৰ ভিতৰত ৰাছিয়াও আছিল, ইউক্ৰেইনো আছিল। আৰু সেই 15টা ৰাষ্ট্ৰ কি কি আছিল বন্ধুসকল? ৰাছিয়া, ইউক্ৰেইন, বেলাৰুছ, উজবেকিস্তান, কাজাকস্তান, জৰ্জিয়া, আজাৰবাইজান, লিথুৱানিয়া, মালডোভা, লাটভিয়া, তুৰ্কমেনিস্তান, ইষ্টনিয়া, তাজিকিস্তান, আৰ্মেনিয়া আৰু কাৰ্জাজিস্তান। এই 15খন ৰাষ্ট্ৰ তেতিয়া একলগ হৈ ছোভিয়েট ৰাছিয়া, বিশাল ছোভিয়েট ৰাছিয়া হৈ আছিল। এতিয়া কথা হ'ল, চাওক, সেই 15টা ৰাষ্ট্ৰৰ বিৰুদ্ধে আমেৰিকাৰ নেতৃত্বত, কাৰণ ছোভিয়েট ৰাছিয়াৰ প্ৰধান শত্ৰু হৈছে আমেৰিকা, সেই আমেৰিকাৰ নেতৃত্বত এটা সংগঠন গঠন হৈছিল পশ্চিম ইউৰোপীয় দেশসমূহক লৈ। সেই সংগঠনটো কোৱা হৈছিল নাটো। 1949 চনত এইটো গঠন হৈছিল। সেই নাটোৰ সম্পূৰ্ণ নাম হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ছোভিয়েট ৰাছিয়াৰ বিৰুদ্ধে সেইটো গঠন হৈছিল। 1991 চনত যেতিয়া ছোভিয়েট সংঘ সম্পূৰ্ণৰূপে ভাঙি যায়, তেতিয়াই বৰ্তমানৰ যিটো 15খন পৃথক পৃথক ৰাষ্ট্ৰ গঠিত হয়। এতিয়া মূল প্ৰশ্ন হ'ল, যিটো ইউক্ৰেইন, যিটো এটা সময়ত ছোভিয়েট সংঘৰ নেতৃত্বাধীন আছিল, সেই ইউক্ৰেইন বৰ্তমান কি হ'ব বিচাৰিছে, নাটোৰ সদস্যভুক্ত হ'ব বিচাৰিছে। আৰু যিটো বৰ্তমানৰ ৰাছিয়াই সহজভাৱে ল'ব পৰা নাই। ৰাছিয়াই বিচৰা নাই যে তোৰ ওচৰ চুবুৰীয়া যিটো ৰাষ্ট্ৰ ইউক্ৰেইন, সেই ইউক্ৰেইন নাটোৰ সদস্য হওক, কাৰণ নাটো হৈছে আমেৰিকাৰ নেতৃত্বাধীন এটা সংগঠন, যিটো ৰাছিয়াৰ মূল শত্ৰু দেশ হৈছে আমেৰিকা। গতিকে এইটো যিহেতু সহজভাৱে ল'ব পৰা নাই, তাৰ বাবেই কি হৈছে, ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিছে। চাওক, ইউক্ৰেইন যদি নাটোৰ সদস্যভুক্ত হয়, তেনেহ'লে কি হ'ব, ইউক্ৰেইনৰ যিখিনি প্ৰাকৃতিক সম্পদ আছে, ইউক্ৰেইনৰ যিটো ভূমি আছে, ভৌগোলিক এৰিয়া আছে, এইখিনিত বিশেষকৈ আমেৰিকাৰ এক প্ৰকাৰৰ দপদপনি হ'ব। সেই ইউক্ৰেইনৰ ভূমিত আমেৰিকাই আহি হয়তো শিবিৰ স্থাপন কৰিব, পাৰমাণৱিক প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰিব, তেনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমেৰিকাই তাত চলাবলৈ সুবিধা হ'ব, যিটো ৰাছিয়াই সহজভাৱে ল'ব পৰা নাই। সেইটোৱে হৈছে মূল কাৰণ। গতিকে এইটো কাৰণটো আপোনালোকে গম পালে। এই যুদ্ধৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ স্থিতি কি হোৱা প্ৰয়োজন, ভাৰতবৰ্ষই কাক ছাপোৰ্ট কৰিব লাগে বা কাৰ বিৰোধিতা কৰিব লাগে? চাওক, এটা কথা কি, আমাৰ ভাৰতবৰ্ষই সদায়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আহিছে। যেতিয়া শীতল যুদ্ধ চলি আছিল, সেই শীতল যুদ্ধৰ সময়ছোৱাত আমাৰ ভাৰতবৰ্ষকে আদি কৰি তৃতীয় বিশ্বৰ যিমানবোৰ দেশ আছিল, সেই দেশখিনিয়ে কিন্তু কোনো এটা শিবিৰতেই কি কৰা নাই, মানে অংশগ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে তেওঁলোকে আমাৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিল, প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, তেখেতৰ নেতৃত্বত আৰু বহুকেইগৰাকী নেতাৰ নেতৃত্বত নাম বুলি যিটো নন এলাইন মুভমেণ্ট, অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলন, সেই গোষ্ঠী নিৰপেক্ষ আন্দোলন তেওঁলোকে গঢ় দি তুলিছিল। তেওঁলোকে কোনো এটা শিবিৰতেই অংশগ্ৰহণ কৰা নাছিল। আৰু বৰ্তমান সময়তো যদি আমি দেখোঁ, বৰ্তমান সময়তো আমাৰ ভাৰতবৰ্ষে ডাইৰেক্টলি কোনো এটা ৰাষ্ট্ৰক ছাপোৰ্ট কৰা নাই আৰু ডাইৰেক্টলি বিৰোধিতা কৰা নাই। কিন্তু আমি যদি অলপ গভীৰভাৱে লক্ষ্য কৰোঁ, তে ৰাছিয়াৰ লগত আমাৰ ভাৰতবৰ্ষৰ সম্পৰ্কটো পজিটিভ, মানে ভাৰতবৰ্ষই ৰাছিয়াকে ছাপোৰ্ট কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে ইয়াৰ কাৰণো আছে। ভাৰতবৰ্ষই ৰাছিয়াক ছাপোৰ্ট কৰিবই, কাৰণ ৰাছিয়া হৈছে আমাৰ ভাৰতবৰ্ষৰ এক প্ৰকৃত বন্ধু। বিভিন্ন ক্ষেত্ৰত ৰাছিয়াই এই বন্ধুত্বৰ পৰিচয় দি আহিছে। ৰাজনৈতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, সামৰিক ক্ষেত্ৰত, সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ ক্ষেত্ৰত, মহাকাশ গৱেষণাৰ ক্ষেত্ৰত, এনেকুৱা বিভিন্ন ক্ষেত্ৰত ৰাছিয়াই সেই তাহানিৰ পৰা বৰ্তমান সময়লৈকে আমাৰ ভাৰতৰ লগত সহযোগিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আমাৰ ভাৰতে
স্থায়ী সদস্য হ'ব লাগে বুলি সেই ক্ষেত্ৰত ৰাছিয়াই আমাৰ ভাৰতক ছাপোৰ্ট কৰি আছে। 1971 যুদ্ধৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষক ৰাছিয়াই আছিল একমাত্ৰ দেশ যিখন দেশে আধা সংখ্যক পৃথিৱীৰ বিৰুদ্ধে অকলে থিয় দিছিল, যুদ্ধ কৰিছিল আৰু আমাৰ ভাৰতক সহায় কৰিছিল, যাৰ কাৰণে আমাৰ ভাৰতে বাংলাদেশক পশ্চিম পাকিস্তানৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল। এনেকুৱা বিভিন্ন ক্ষেত্ৰ আছে বন্ধুসকল, যিয়ে নেকি তেতিয়াৰ পৰা ভাৰতৰ লগত আমাৰ ৰাছিয়াৰ সম্পৰ্ক ভাল আৰু বৰ্তমান সময়লৈ সেই সম্পৰ্ক বৰ্তি আছে। কিন্তু ইউক্ৰেইনৰ লগত যদি আমি এইটো বিচাৰ কৰোঁ, ইউক্ৰেইনৰ লগত খুব কম আমাৰ ভাৰতৰ লগত ইউক্ৰেইনৰ সম্পৰ্ক খুব ভাল নহয়, কাৰণ বিভিন্ন ক্ষেত্ৰত ইউক্ৰেইনে আমাৰ ভাৰতৰ বিৰোধিতা কৰি আছে। আমাৰ ভাৰতবৰ্ষই যেতিয়া পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰিছিল, ইউক্ৰেইনে সেইটোৰো বিৰোধিতা কৰিছিল। ইয়াৰ বিপৰীতে আমাৰ ভাৰতৰ যিটো শত্ৰু দেশ বুলি ক'ব লাগিব পাকিস্তান, ইউক্ৰেইনে পাকিস্তানৰ লগত সহযোগ কৰে, পাকিস্তানক অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰে, পাকিস্তানৰ লগত ইউক্ৰেইনৰ সম্পৰ্ক খুব ভাল। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ভূমিকা কি হ'ব লাগে সেইটো আমি সকলোৱে সহজতেই অনুভৱ কৰিব পাৰোঁ। গতিকে চাওক, যুদ্ধ হওক এইটো আমি বিচৰা নাই, আৰু যদি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চাই আমাৰ ভাৰতবৰ্ষই এইটো স্পষ্ট ভাষাৰেই কৈছে যে যুদ্ধ হ'ব নালাগে, যুদ্ধ কোনোৱে ছাপোৰ্ট নকৰে, আলোচনা মৰ্মে সেই সমস্যাসমূহ সমাধান কৰিব লাগে, কাৰণ সাধাৰণ নাগৰিক যথেষ্ট মৃত্যুমুখত পৰিবলগীয়া হৈছে। কিন্তু সাধাৰণ অৰ্থত আমাৰ ভাৰতে কিন্তু পৰোক্ষভাৱে হ'লেও ৰাছিয়াক ছাপোৰ্ট কৰি আছে। গতিকে আশা কৰোঁ বন্ধুসকল, সেই যিটো যুদ্ধ, সেই যুদ্ধৰ কাৰণ আপোনালোকে গম পাইছে আৰু আমাৰ ভাৰতৰ কি স্থিতি, সেই স্থিতি সম্পৰ্কে আপোনালোকে অৱগত হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপুনি আমাৰ চেনেলত নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম, জয় হিন্দ।